বন্ধুসকল কেনে আছে নিশ্চয় আপোনালোকে আশা কৰোঁ ভালে আছে বা বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ বিশেষ কাৰণৰ বাবে আজি কমে হ'ব 3 সপ্তাহমান হ'ব ভিডিঅ' বনাব পৰা নাছিলোঁ আজি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ভিডিঅ' মানে আজি এডোখৰ ঠাইলৈ যাম বুলি ভাবিছোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পালোঁ এটা সুন্দৰ এটা জেগা আপোনালোকে নিশ্চয় চাব পাৰে ইয়াত চাব পাৰে যদি মই ইয়াতে ভিডিঅ' বনাইছিলোঁ আপোনালোকে যদি মোৰ ব্লগবোৰ চাই থাকে মানে চাই আৰু আগৰ ব্লগবোৰতে গম পাব আপোনালোকে নিশ্চয় ধৰিব পাইছে চাব পাৰে নিশ্চয় চাব পাৰে কি ৰাস্তা এইটো এটা ৰাস্তা মানে এই ৰাস্তাৰ পৰাই যাব পাৰে বেলেগ এটা ইণ্ডাষ্ট্ৰীলৈ মানে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া যিহেতু এই ৰাস্তাৰ পৰা বেলেগ এটা ইণ্ডাষ্ট্ৰীত যাব পাৰে আৰু মোৰ পিছফালে আছে এখন ধুনীয়া বাগান সুন্দৰ বাগান আপোনালোকে কৈছিলোঁ মই আগৰ ব্লগত আপোনালোকক নিশ্চয় দেখাই আছোঁ চাব পাৰে কি সুন্দৰ হালধীয়া ফুল ফুলি আছে আপোনালোকে চাব পাৰে ইয়াৰ ৰাস্তাৰ পৰা আহে আপোনালোকে চাব পাৰে কি সৰু সৰু চৰাই খেলি আছে কেমেৰাত ভালকৈ নেদেখিব পাৰে কিন্তু মানে ধুনীয়া একদম মানে ধুনীয়া ফুল ফুলি আছে মানে চাব পাৰে নিশ্চয় আকৌ দেখাই আছোঁ আপোনালোক চাওক কি সুন্দৰ হালধীয়া ফুল নাজানো কি গছ যদি আপোনালোকে জানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব ধুনীয়া একদম শাৰী পাতিকৈ ধুনীয়াকৈ ফুল ফুলি আছে মানে একদম মজা দেখিবলৈ এই পালোঁ মানে আপোনালোকে চাব পাৰে নিশ্চয় এয়া এইটো ছাইডত আছে টয়টাৰ 5 নম্বৰ গেট আৰু মই ইয়াতে ৰখি আছোঁ চাওক কি সুন্দৰ মানে আপোনালোকে চাব পাৰে নিশ্চয় ভাৰতটো ইয়াৰ পৰা আহিছে আৰু এনেকৈ গৈছে এইটো কোম্পানী আছে এইটো ইফালে আছে ইষ্ট ইণ্ডিয়া কোম্পানী যিহেতু TTIPL ভিতৰতে আছে কোম্পানীটো আপোনালোকে জানে যিহেতু এইফালেও ইণ্ডাষ্ট্ৰী আছে মই এতিয়া আছোঁ ইয়াত মানে ইয়াত দেখিছোঁ মানে ধুনীয়া একদম ড্ৰেইনেজ বনাই দিছে আপোনালোকে চাব পাৰে নিশ্চয় আপোনালোক দেখাম বাৰু আপোনালোকে নিশ্চয় চাব পাৰে এয়া যিহেতু মই টয়টা কোম্পানীৰ গেট নম্বৰ 5ৰ ওচৰত আছোঁ নিশ্চয় চাব পাৰে এইটো হ'ল টয়টা গেট নম্বৰ 5 ইয়াৰ পৰা গাড়ী অহা যোৱা কৰে মানে একদম ধুনীয়াকৈ মানে ক'বলৈ গ'লে সৰু সুৰা মানে নদীৰ দৰে আপোনালোকে চাওক কি সুন্দৰ এক ড্ৰেইন বনাই দিছে চাব কি ধুনীয়া ইয়াৰ পৰা ধুনীয়াকৈ পানী ওলাই আহে ইয়াৰ পৰা আৰু এই ড্ৰেইনেৰে বৈ যায় নিশ্চয় চাব পাৰে দেখিলে কেনেকুৱা ধৰণৰ মানে যিমান টয়টাৰ পানী মানে যিহেতু বৰষুণৰ পানীবিলাক আহে বৰষুণৰ পানীবিলাক মানে এই ধুনীয়াকৈ ইষ্টৰ পৰা আহি পিনে বৈ যায় মানে একদম ড্ৰেইনেজৰ পৰা মানে সৰু সুৰা নদী বুলি ক'ব পাৰি যিহেতু ফেঞ্চিং লগা আছে ভিতৰত যাব নোৱাৰিম আপোনাক দেখাব নোৱাৰিম আৰু পাৰ্মিশ্যনো নিদিয়ে তেনে কোম্পানীৰ ভিতৰত ভিডিঅ' বনাবলৈ আপোনালোকে দেখাই দিছোঁ কি নেক্সট লেভেলৰ আৰু ৰিচেৰত আছে হাইৰোডটো চাব এয়া কি মজা ট্ৰেইন মানে একদম মানে আল্টিমেট আৰু ধুনীয়াকৈ বনাই দিছে মানে যিহেতু ইয়াত বৰষুণ পৰিলে গোটেই মানে ইণ্ডাষ্ট্ৰিয়েলবিলাকত গোটেই পকী বনাই দিয়ে গোটেই একদম কংক্ৰিট ঢাল দিয়ে তাৰ কাৰণে মানে পানী যাবৰ কাৰণে ড্ৰেইনেজ এক্সট্ৰাকৈ বনাই দিয়ে মানে চাহ পাই নিছোঁ মোৰ পিছফালে আছে কি সুন্দৰ মানে ড্ৰেইন বহুত ডাঙৰ ড্ৰেইন মানে যদি বৰষুণ দিনটোত দিয়া যায় মানে বহুত স্পীডত পানী আহি যাব মানে মই দেখিলোঁ এই ৰাস্তাবোৰত যিটো বেংগলোৰৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ৰাস্তা আছে আপোনালোকে জানে মোৰ পিছফালে আছে এইবিলাক দেৱদাৰু গছ চাগে যদি জানে কমেণ্ট বক্সত জনাই দিব দেৱদাৰু গছ কি সুন্দৰকৈ লগাই দিছে মানে ৰাস্তাৰ যিহেতু 4 লাইন ৰাস্তা দুইফালে গাড়ী যাব পাৰে আৰু মাজতে মানে কি দেৱদাৰু ধুনীয়াকৈ লাইনকৈ ৰুই দিছে আপোনালোকে আগলৈ চাব পাৰে নিশ্চয় চাওক দেৱদাৰু গাছ মানে একদম গছ পূৰা ৰুই দিছে সুন্দৰভাৱে একদম শেষলৈ আছে মানে একদম যিহেতু মেইন ৰোডলৈকে আছে এই ৰাস্তাটো আৰু ইয়াত মানে দেৱদাৰু মানে ভিউটো আপোনালোকক মানে একদম বুজাব নোৱাৰোঁ এনেকুৱা ধৰণৰ ভিউ মানে এনেকুৱা মানে মজা আহে যদি আপোনালোকে আহে নিশ্চয় দেখিব পাৰিব মানে কি একদম ভিউ মানে মই এতিয়া চিনেমেটিক শ্বট লৈ আপোনালোক দেখাম বাৰু চাই থাকক মানে আজি আহি পালোঁ একদম বহুত দূৰ
আহি পালোঁ আমি BD ইণ্ডাষ্ট্ৰিয়েল ফাৰ্ষ্ট ফেজ, যিহেতু ইয়াৰ পৰা ষ্টাৰ্ট হয় BD ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। নিশ্চয় চাব পাৰে ইয়াৰ পৰা মানে ষ্টাৰ্ট হয় BIA বুলি কয়, BD ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন যিটো আছে ইয়াৰ পৰা ষ্টাৰ্ট হয়। আপোনালোকে নিশ্চয় চাব পাৰে এই ৰাস্তাৰ পৰা বেংগলোৰৰ পৰা আহি মানে এইটো চাইডে গুচি যাব। এতিয়া হ'ল তিনিআলি এইটো, নিশ্চয় চাব পাৰে মানে ইয়াৰ পৰা গুচি যায় এই ৰাস্তাটোৰ পৰা গুচি যায় বেলেগ এখন গাঁৱলৈ, আৰু এইটো চাইডৰ পৰা ইণ্ডাষ্ট্ৰিয়েল এৰিয়ালৈ গুচি যায় এই ৰাস্তালৈ। এনেকৈ নিশ্চয় চাব পাৰে। মানে মই ইয়াতে আছোঁ, যিহেতু আপোনালোকক দেখা নাছিলোঁ মই BD ইণ্ডাষ্ট্ৰিয়েল ফাৰ্ষ্ট ফেজটো আজি দেখুৱালোঁ। যদি আপোনালোকক ভাল লাগে নিশ্চয় কমেণ্ট কৰিব বন্ধুসকল। আপোনালোকে নিশ্চয় চাব পাৰে মানে ইয়াৰ পৰা ষ্টাৰ্ট হয়, মানে ইয়াৰ পৰা ডাইৰেক্ট বেংগলোৰৰ পৰা আহিব পাৰে, সেইটো চাইডৰ পৰা যাব পাৰে BD ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, যিটো হাই ৰোড আছে, আৰু এইটো ৰাস্তাৰ পৰা আহিব পাৰে মানে BD ইণ্ডাষ্ট্ৰিয়েল এৰিয়ালৈ। মানে এইটো মই ফাৰ্ষ্ট ফেজ বুলি কয়। মানে BD ইণ্ডাষ্ট্ৰিয়েল কমচে কম 4টা ফেজত আছে, ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজ আৰু ফ'ৰ্থ ফেজ, তেনেকৈ মানে বেলেগ বেলেগ ফেজত আছে। যিহেতু মই আজি ফাৰ্ষ্ট ফেজত আহিছোঁ, নিশ্চয় চাব পাৰে কি সুন্দৰ এক ৰাস্তা, মানে একদম ক'ব নোৱাৰে। ইয়াৰ চাওক, আপোনালোকে চাব পাৰে এয়া হ'ল তিনিআলি, আৰু এইটো চাইডৰ পৰা গুচি যায় মানে BD ইণ্ডাষ্ট্ৰিয়েল এৰিয়ালৈ, মানে আৰু এইটো চাইডত গুচি যায় মানে এই গাঁওখনৰ নাম বুলি কয় কাদুমণি বুলি কয়। এই চাইডৰ পৰা গুচি যায় বেলেগ এখন গাঁৱলৈ, মানে গাঁও অঞ্চললৈ যায় আৰু এইটো চাইডৰ পৰা। মই এতিয়া আছোঁ, আপোনালোকে নিশ্চয় নাজানে, এতিয়া আছোঁ মই বস্কো কোম্পানী বুলি কয়। মই আগতে কৈছিলোঁ বস্কো যিহেতু সৰু সৰু মেচিনাৰী প্ৰডাক্টবিলাক সেইবিলাক বনায়, মানে ইয়াতে মেনুফেকচাৰিং কৰে। বস্কো কোম্পানী তাৰ সন্মুখত আছোঁ, মানে এতিয়া মই য'ত আছোঁ এয়া হ'ল ফুটপাথৰ দৰে বনাই দিছে, আৰু আপোনালোকে নিশ্চয় চাব পাৰে। এতিয়া মই আছোঁ বস্কো কোম্পানীৰ ফ্ৰণ্ট চাইডত। আপোনালোকে নিশ্চয় জানে এয়া হ'ল বস্কো কোম্পানী। চাওক কি সুন্দৰ এক কোম্পানী, বস্কো কোম্পানী নিশ্চয় দেখিছে। এইটো হ'ল ইয়াৰ গেট 1 বুলি কয়, এইটো এণ্ট্ৰি গেট হয়, আৰু ইয়াৰ পৰাই মানে গাড়ীবোৰ সোমাই যায়। মানে যিহেতু ইয়াত আপোনালোকে কৈছোঁৱেই বস্কো কোম্পানী যিহেতু মেনুফেকচাৰিং কৰে কিছুমান বস্তু, যিহেতু আপোনালোকে ধৰিব পাৰে সৰু সৰু মেচিনাৰীৰ পৰা আৰম্ভ কৰি তেনেকুৱা যিবিলাক ড্ৰিল মেচিন তেনেকুৱা ডাঙৰ ধৰণৰ আমি যিবিলাক ব্যৱহাৰ কৰোঁ তেনেকুৱা মানে মেচিন যিহেতু ইয়াত মানে মেনুফেকচাৰিং কৰা হয়। এয়া চাওক গাইজ, কি সুন্দৰ এক মানে গেটখন কি সুন্দৰভাৱে সজাই ৰাখিছে। ইয়াত অকণমান গাৰ্ডেন আছে, গাৰ্ডেন চাব পাৰে নিশ্চয়। আৰু সেইটো হ'ল এণ্ট্ৰি গেট, যিহেতু ইয়াৰ কোম্পানীৰ ভিতৰতো মানে বহুত ডাঙৰ কোম্পানী BD ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ। বস্তুটো আগতে কৈছিলোঁ মই কি মেনুফেকচাৰিং হয়, কি মেনুফেকচাৰিং নহয়। আজি ভিডিঅ'টো বেছি দীঘল নহ'ল, আপোনালোকে নিশ্চয় ইমান ভাল নাপাব চাগে ভিডিঅ'টো চাই পিনে। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে যদি নতুনকৈ আহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি নাপাহৰিব গাইজ। মানে কি হ'ল আপোনালোকে চাব পাৰে এয়া বতৰটো চাওক কি ক'লা ডাৱৰে আৱৰি ৰাখিছে। তাৰ কাৰণে ৰুমলৈ আহিলোঁ, মানে বৰষুণ দিব জোৰকৈ, যিহেতু বৰষুণত তিতিব মন নাই। আপোনালোকে জানে বাংলোৰ এতিয়া মানে কি হয় বৰষুণ দি আছে।